যোৱাকালিনো ঘৰলৈ আহি কি কৰিলোঁ নেদেখুৱা হ'লেও হ'লহেঁতেন, কিন্তু নোৱাৰিলোঁ কাৰণ খোৱা বস্তুটো মই দেখুৱামেই। পূজাৰ জেলেপি খালেনে? মই পিছে ঘৰতে খালোঁ, নগ'লো পূজালে, কাৰণ দেৱী চাব নেপায়। এই নেপায় শব্দটো নথকা হ'লে আপোনালোককো দেখাব পাৰিলোহেঁতেন। এতিয়া পূজাৰ পৰা হেনো মোলে এই ব্ৰেচলেট পাত আনিছে। বাৰু, এয়া আজি ৰাতিপুৱাই উঠি ডাইৰেক্ট খিচিৰিয়ে খাইছোঁ। শুই উঠা দেৰি হ'লে ব্ৰেকফাষ্টৰ চকীখনত লাঞ্চে বহি দিয়ে। আমাৰ এই আকৌ এম্ব্ৰইডাৰী পোক সোমালে, তাকে বস্তুবোৰ উলিয়াই দিছোঁ অকণমান। ময়ো আগতে কৰিছিলোঁ, বস্তুবোৰ আনি থৈ আছিলে। গা মূৰটো ধুই আহি ধুনীয়াকৈ ভিডিঅ' বনালোঁ আজি। এইটো আকৌ ন' মেকআপ লুক। এনেই মন গ'ল চাদৰ মেখেলাযোৰ পিন্ধি বনাই দিলোঁ। বাৰু, এই ফুলপাতৰ নাম কোনোবাই জানে নেকি বাৰু? কমেণ্ট কৰি জনাবচোন। য'তে ত'তে ফুলি থাকে, কিন্তু দেখিবলৈ বহুত ধুনীয়া। এয়া আজি দুপৰীয়া সাজত শাকৰ আঞ্জা আৰু লগত আছিল নৰসিংহ পাতৰ চাটনি। মেৰিগ'ল্ড বেয়া পোৱা সকলে এনেকৈ এবাৰ খাই চাব পাৰে, এবাৰ খালে খায়ে থাকিব। আজিলৈ আহিছোঁ, বাই।